কিয় বলিউড তাৰকাৰ প্ৰিয় হৈ পৰিছে অসম। আহিবলগীয়া ছবি ইমাৰ্জেঞ্চিৰ শ্বুটিং লোকেশ্যন বিচাৰি অসমৰ গাঁৱে ভূঞে ঘূৰি ফুৰিছে কংগনা ৰানাৱত। ঊনৈছশ শতিকাতে আৰম্ভ হৈছিল বলিউডৰ ইণ্ডাষ্ট্ৰীটো, যিটো ইণ্ডাষ্ট্ৰীয়ে চিৰকাল অসম তথা নৰ্থ ইষ্টৰ বাকী ৰাজ্যসমূহক নিজৰ প্ৰাপ্য স্থানৰ পৰা বঞ্চিত কৰি আহিছে। কিন্তু বিগত কেইমাহমান ধৰি বলিউডৰ বহুকেইজন তাৰকাৰ ভিৰ অসমৰ মাটিত দেখিবলৈ পোৱা গৈছে। কিন্তু ই কিয় হৈছে আৰু কেনেকৈ সম্ভৱ হৈছে? আহক আজিৰ এই ভিডিঅ'টোত এই বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। অসম এখন বিশাল প্ৰাকৃতিক সৌন্দৰ্যৰ ৰম্যভূমি। প্ৰাকৃতিক সৌন্দৰ্যৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন অন্যতম ৰাজ্য। অসমৰে প্ৰত্যেকখন জিলাতে এনে কিছুমান আনএক্সপ্ল'ৰ্ড ঠাই আছে, যিসমূহত বলিউড চিনেমাৰ গানৰ দৃশ্যগ্ৰহণ তথা চিনেমাৰ অন্য কিছুমান দৃশ্যগ্ৰহণৰ বাবেও যথেষ্ট উপযুক্ত। ইয়াৰে ভিতৰত পানীমূৰ, ভেলোঘাট, দীপৰ বিল, কাজিৰঙা আদি স্থানসমূহৰ কথা প্ৰথমে মনলৈ আহে। অসমত দিহিং পাটকাই আৰু কাজিৰঙাৰ দৰে অটব্য অৰণ্য আছে, য'ত ছাউথৰ অতি চৰ্চিত মুভি পুষ্পাৰ দৰে চিনেমাৰ দৃশ্যগ্ৰহণ কৰিবলৈও অত্যন্ত উপযুক্ত। বৰ্তমান সময়ত অসমত দুখন বলিউড চিনেমাৰ শ্বুটিং চলি আছে, কংগনা ৰানাৱতৰ ইমাৰ্জেঞ্চি আৰু হৃতিক ৰোশন আৰু অনিল কাপুৰৰ ফাইটাৰ। আৰু কিছুদিন আগতে আয়ুষ্মান খুৰানাৰ অনেক চিনেমাখনৰ কিছু দৃশ্যও অসমতে গ্ৰহণ কৰা হৈছিল। এতিয়া আহোঁ অসম বলিউডৰ প্ৰিয় ডেষ্টিনেশ্যন হৈ পৰাৰ কাৰণ কি? অসম বলিউডৰ প্ৰিয় ডেষ্টিনেশ্যন হৈ পৰাৰ মুখ্য কাৰণ হৈছে বৰ্ধিত ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চ। এই ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰৰ বাবে আগে পাছে এক্সপ্ল'ৰ নোহোৱা মনোমোহা অসমৰ কিছুমান মনোমোহা ঠাই এক্সপ্ল'ৰ হৈছে আৰু এই ঠাইবোৰৰ দৃশ্য পৃথিৱীৰ চুকে কাণে থকা লোকসকলে দেখা পাবলৈ লৈছে। এই ঠাইসমূহ বিশ্ববাসীৰ সন্মুখলৈ আগুৱাই নিয়াত অসমৰ বহুকেইজন ইউটিউবাৰ তথা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে সহায় কৰিছে। তাৰে ভিতৰত ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰীৰ নাম আমি সঘনাই ল'ব লাগিব। ইয়াৰে উপৰিও বহুকেইজন হিন্দীভাষী ইউটিউবাৰে অসম তথা নৰ্থ ইষ্টৰ কিছুমান আনএক্সপ্ল'ৰ্ড ঠাইৰ দৃশ্যগ্ৰহণ কৰি সেইবোৰ নিজৰ ইউটিউব চেনেলত আপলোড কৰিছিল, যিবোৰ ঠাই আগতে মেইন ষ্ট্ৰীম মিডিয়াৰ আঁৰত আছিল। যিহেতু এইসকল ইউটিউবাৰ বা আমি যদি কওঁ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ অডিয়েঞ্চ বেছটো অলপ বহল, ফলত অসম তথা নৰ্থ ইষ্টৰ ৰাজ্যসমূহলৈ পৰ্যটকৰ লগতে বলিউড ইণ্ডাষ্ট্ৰীৰ পৰা তাৰকাসকলো সঘনাই নিজৰ চিনেমাৰ দৃশ্যগ্ৰহণৰ বাবে আহিবলৈ লৈছে। আপোনালোকেও যদি নৰ্থ ইষ্টৰ ধুনীয়া আনএক্সপ্ল'ৰ্ড ঠাইলৈ যায়, তেন্তে সেই ঠাইৰ ফটো বা ভিডিঅ' বনাই ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দিবলৈ নাপাহৰিব। শেষত ভিডিঅ'টো কেনে পালে জনাব। ভিডিঅ'টোত আৰু কি কি পইণ্ট সোমাব পাৰে কমেণ্ট কৰিব। ধন্যবাদ।